ৰাভাৰ মৃত্যুৰ নিশা মই সকলো দেখিছিলোঁ আৰু CIDক তথ্য দিবলৈ মই সাজু প্ৰত্যক্ষদৰ্শীয়ে এতিয়া সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰিছে যিগৰাকী প্ৰত্যক্ষদৰ্শী যুৱকে দেখিছিল সমগ্ৰ ঘটনা যিজন মানুহে ঘটনাটো দেখা পাইছিল সম্পূৰ্ণভাৱে ৰাতি এতিয়া সেই মানুহজনে নিৰ্দোষ হৈছে সেই মানুহজন নে আত্মহত্যা কৰিলে নে হত্যা কৰি মাৰি পেলালে তেখেতক আৰু তেখেতক অসম চৰকাৰে সুৰক্ষা দিব লাগিছিল তেখেতে সমগ্ৰ ঘটনাটো কথাটো জানে গম পাইছিল গতিকে তেখেতক সুৰক্ষা দিয়াটো দৰকাৰ আছিল চৰকাৰৰ কাৰণ কোন মুহূৰ্তত কি হয় সেইজন মানুহ কোনো ক'ব নোৱাৰে আৰু সেই ঘটনাটোৱে হ'ল এতিয়া সেই মানুহজন নিৰ্দোষ হ'ল আৰু এই ভিডিঅ' ক্লিপটো দেখুৱাই দিছোঁ মই ছাইডত আপোনালোকে চাই লওক কোট নোহোৱা হ'ল প্ৰণৱ দাস আপোনাৰ নিশ্চয় মনত আছে প্ৰণৱ দাসক যিগৰাকী প্ৰণৱ দাসে জন্মনি ৰাভাৰ মৃত্যুৰ A to Z এক্সপ্লেইন কৰিছিল আৰু কেছটো CIDক দিছিলেহে মাত্ৰ দিয়াৰ পিছতে কি হ'ল প্ৰণৱ দাস নাইকিয়া হ'ল ক'ত গ'ল কি কথা কোনেও নাজানে পুলিচ প্ৰশাসন বিচাৰে খাবা ধৰি আৰু যিটো কেছ CIDক দিছিলে সেই কেছটোৰ ক্লিপটো মই দেখুৱাই দিছোঁ আপোনালোকক চাওক সাইডত ক্লিপটো লাগি থাকিব ADG CID জনোৱা মতে লখিমপুৰতো টিম গৈছে আৰু নগাঁৱতো টিম গৈছে তেওঁলোকে যিখিনি তদন্ত কৰিব লাগে এইখিনি আৰম্ভ কৰিব আৰু প্ৰণৱ দাসৰ যিটো ভাষ্য দিছিলে সেই ভাষ্যটো আপোনালোকক দেখুৱাম আপোনালোকে চাব তেখেতে কি কৈছিলে নিৰ্দোষ নোহোৱাৰ আগত সাংবাদিকৰ আগত কি কৈ আছিলে কি কোৱা নাছিলে ক্লিপটো মই দেখুৱাই যাম আপোনালোকে চাওক এবাৰ এনেকুৱাতে অলৰেডি মই গাড়ীখন ৰখাৰ আগত দেখিছোঁ যে এল্টো বাহনখন ছাইডত ৰখাই থোৱা আছে ৰখাই থোৱা তাৰ পাছত মই পেকেটটো লৈ ঘূৰি আহি দেখিছোঁ এখন ট্ৰাকে আহি ডাইৰেক্ট মুখামুখি মাৰিছে মুখামুখি মৰাৰ পিছত এল্টো বাহনখনৰ পৰা এটা ল'ৰা ওলাই যোৱা দেখিছোঁ ক'লা পেণ্ট পিন্ধিছে ক'লা জোতা প্ৰণৱ দাসে কি ক'লে আপোনালোকে শুনিলে গোটেইখিনি কথা আৰু ক'লা ড্ৰেছ ক'লা জোতা পিন্ধা মানুহজনকো বিচাৰিব লাগে প্ৰশাসনে যোন দোষী শাস্তি দিব লাগে আৰু ইয়াৰ সম্পূৰ্ণ তদন্ত হ'ব লাগে চৰকাৰৰ ফালৰ পৰা দোষী যোনেই নহওক ধৰিব লাগে আমাৰ মতে সেইটোৱে দোষীয়ে শাস্তি পাব লাগে যে কোনো দোষী যাতে সাৰি যাব নোৱাৰে মেইন কথা আৰু প্ৰণৱ দাসকো বিচাৰি ওলাব লাগে য'তে তেখেতে লুকাই আছে যি কৰিছে মুঠতে আৰু তেখেতকো বিচাৰি ওলাব লাগে কাৰণ সেইজন মানুহে মেইন কেছটোৰ A to Z ৰাতি একমাত্ৰ সাক্ষী হিচাপে তেখেতে আছিলে নিজৰ আগত ভাষ্য যিমানখিনি দিছে আৰু সকলোৱে সেই কথাটো জানে গতিকে প্ৰণৱ দাসক প্ৰথমতে বিচাৰি উলিয়াব লাগে আৰু একমাত্ৰ সাক্ষী আছিল প্ৰণৱ দাস আৰু CIDক প্ৰণৱ দাসে সাক্ষী দিম বুলি নিজৰ আগত মানে কৈছিলে কথাটো গতিকে কোৱাৰ পাছত প্ৰণৱ দাস ক'ত যাব পাৰে আপোনালোকে ভাবক কথাটো সকলোৱে কিবা নহয় কিবা এটা কিন্তু মানে জড়িত হৈ আছে সেইটো কথা মানে সকলোৱে জনা উচিত কিবা নহয় কিবা এটা মানে আছে আৰু এই এক্সিডেণ্টটো জন্মনি ৰাভাক লৈ কিনে ক'লা ড্ৰেছ পিন্ধা মানুহজনো বিচাৰি নাপায় এইফালে সাক্ষী দিয়া মানুহজনৰো নাইকিয়া হৈ গ'ল প্ৰণৱ দাস ক'ত যাব পাৰে কিবা কিন্তু এটা আছে মুঠতে আৰু সেই কিন্তু কিবাটো কি আছে আমি নাজানো কিন্তু পুলিচ প্ৰশাসনে বিচাৰি উলিয়াব লাগে মেইন কথা সেইটো